এই মাছবোৰ দেখিছে কিমান ধুনীয়াকে মানে খেলি আছে বাইদেউ মানে দানা দি দিছে মাছবোৰ ওলাবৰ কাৰণে মাছখিনি খাবৰ কাৰণে মেলি থওঁ মেলি পেলাই দানা পানী দিওঁ পুখুৰীটো চাফ চিকুণকে ৰাখোঁ হেল্ল' এভৰিৱান মই আজি আপোনালোকৰ সৈতে এগৰাকী সফল উদ্যোগী মহিলাক মই চিনাকি কৰি দিবলৈ ওলাইছোঁ তেখেতে মানে বহুত কষ্ট কৰি ব্যৱসায়খিনি আৰম্ভ কৰিছে গতিকে তেখেতৰ প্ৰথম মানে ব্যৱসায় আপোনালোকক মই দেখাই যাম আৰু তেখেতে বহুতখিনি কৰিছে গতিকে গোটেই বস্তুখিনি আপোনালোকৰ আগত দেখাম কিন্তু প্ৰথমতে মই তেখেতক মোৰ পেজলৈ স্বাগতম জনাইছোঁ বাইদেউ নমস্কাৰ বাৰু বাইদেউ আপুনি যে মানে আপুনি প্ৰথমতে মানে মেচিনৰ কাম কৰিছিলে নহয় হয় মই মেচিনৰ কাম কৰিছিলোঁ মেচিনৰ কাম কৰাৰ পিছত আপুনি এই মানে ভাওনাৰ ড্ৰেছ খিনি আপুনি কৰিবলৈ আৰম্ভ কৰিছে মই মানে সৰুৰ পৰা আপোনাক দেখিছো আৰু কিন্তু আপুনি এই মানে মেচিনৰ কাম কৰাৰ পিছত আপোনাৰ ভাওনা ড্ৰেছটো আপুনি যে চিলাবলৈ শিকিলে আপুনি কেতিয়াৰ পৰা মানে এইটো আৰম্ভ কৰিলে বাৰু এইটো মই প্ৰথমতে মই চিলাব জানিছিলো আইডিয়া পাছ কৰিছিলো পেন্ট চাৰ্টৰ পৰা ধৰি লৈ মই পুৰুষ মহিলা সকলোৰে কাপোৰ চিলাইছিলো কিন্তু এই বস্তুটো মই জনা নাছিলো আৰু মই ভাওনাতহে দেখিছিলো ইয়াক মই হাতেৰে চুইও পোৱা নাছিলো মোৰ জোঁৱাই হেৰি ডিজাইন নেওগে এদিন মোক এটা ড্ৰেছ বনাই দিবলৈ ইমান অনুৰোধ কৰিছে মই কৈছো মই ড্ৰেছটো নাজানো মই কেনেকে বনাই দিম নাই তেওঁ মানি লোৱা নাছিলে তাৰপৰা তেওঁলোকে মোক লৈ গৈ যোৰহাট সূৰ্য বান্ধা পোৱা লাগে সূৰ্য বান্ধাতে মই বস্তু কেইটামান ললো লৈ আনি ইয়াত বনাবলৈ ইমান চেষ্টা কৰিছো কিন্তু মই জনা নাই নজনা বস্তুটো বনাও কেনেকে কেইবাদিনো তেনেকে চেষ্টা কৰি মানে নোৱাৰিছো তাৰপৰা এদিন মই সপোন দেখিলো সপোনত এগৰাকী মানুহ আহি মোক কলে তই পাৰিবি ৰ তাৰপৰা মোক সপোনতে শিকাইছিলে কি মই নাজানো সপোনতে শিকাইছিলে এনেকে কৰিবা এনেকে কৰিবা তাৰপিছত মই সাৰ পাই ভাবিলো ইজিয়ে দেখোন মই কৰিব পাৰিম তাৰপৰা মই সেইদিনাখন ৰাতিয়ে উঠিলো উঠি পেলাই মই মেচিনত বহি লৈ বস্তুখিনি আঁকি ললো অঁকাৰ পাছত মই কাটি কুটি ড্ৰেছ খিনি বনাবলৈ আৰম্ভ কৰিলো মানে নন ষ্টপ মই বনায়ে থাকিলো কেতিয়াবা নাজানিলে তেনেকে মই খুব চিন্তা কৰিলে সপোনতে সেই বাছনি খিনি মোক শিকাইছিলে আৰু মই শিকি লৈ গোটেই কাম খিনি কৰিছিলো শ্ৰদ্ধাৰে কৰিছিলো মানে হ'ব মানে এই বস্তু খিনি কৰিবলৈ যাওঁতে আমি কিছুমান নিয়মো মানিবলগীয়া নিয়ম হয় মানিছিলো মই হয় আপোনাৰ এতিয়া এই বস্তু খিনি আপুনি যেতিয়া কৰিছিলে ধৰি লওক এইটো ৰজাৰ মুকুট হয় ন ৰজা মুকুট এতিয়া এইবিলাকতো আপুনি নিজেই কৰা ন এইবোৰ মই নিজে কৰা গতিকে এইবিলাকত এনেকুৱা হয় সঁচাকে এটা মুকুট ধুনীয়া বিলাকত মানে আৰ্ট থাকিবই লাগিব এইখিনি আৰ্ট খিনি মই আগতে অলপ কৰিব পাৰিছিলো আৰু এইখিনি কৰোতে মই অসুবিধাও পোৱা নাছিলো মই নিজে আৰ্ট খিনি কৰি লৈছিলো আৰু ভগৱানে অলপমান সহায় কৰিলে সহায় ফলতে মই কাম খিনি কৰিলো ভাওনাও দিলো যথেষ্ট দিলো ৰাস দিলো ৰাসটো মই বহুত মানে মই মহিলাক এই কামটো মানে অসমতে হয়তো আপুনি প্ৰথম হ'ব নেকি ৰাস মই বহুত দূৰত দিছো আমাৰ সাংস্কৃতিক সংঘতটো মই ৰাস দিয়ে থাকো ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকো 5খনলৈকে ড্ৰেছ দিব পৰা কৰিলো মই এখন একেবাৰে নহলেও এখন ভাওনা দিওঁতে 25টা বা 30টা ড্ৰেছ লাগে কিন্তু 5খন দিওঁতে মোৰ মানে বহুত কষ্ট হৈছিলে তথাপিতো দিছিলো মেচিনত বহুত কৰিব লাগে মেচিনত কৰিব লাগে মেচিনত কাটিব লাগে কাটি পেলাই মেচিনত চিলাও চিলাই পেলাই হাতৰ কাম থাকে হাতেৰে বাছনি কৰো বাছনি খিনি আকৌ এনেকুৱা ধৰা কথাটো এনেকুৱা হয় এটা চাইড কৰিলে নহব নহয় দুটা চাইড মানে সমানে সমানে মিলিব লাগিব অলপ খেলি মেলি হলে বস্তুটো অমিল হব নহয় কিছুমান অসুবিধাও হৈছিলে সেইখিনি মিলাই পেলাই ভগৱানৰ সহায়ত মই ড্ৰেছ খিনি দিলো সমাজ যথেষ্ট ইয়াৰ পৰা মানে ব্যৱসায়টো উন্নত কৰিলো মই বহুত মোৰ মানে ল'ৰা ছোৱালী পঢ়োৱা কৰা হেৰিয়াত বহুত খিনি সহায় হ'ল ভালেই লাগিলে মোৰ আৰু ভগৱানৰ সহায় কৰিলে কিন্তু প্ৰথমতে এখন মই সমাজ পালো সমাজত এই ড্ৰেছ খিনি যেতিয়া দিওঁ মই এখন ভাল সমাজ পাওঁ ভাল মানুহক লগ পাওঁ তেওঁলোকে মোক দিহা পৰামৰ্শ দিয়ে তেওঁলোকৰ দিহা পৰামৰ্শ খিনি লওঁ লৈ কৰি ড্ৰেছ খিনি এনেকে চলাই গলো আৰু দুখে কষ্টই কিন্তু এতিয়া এনেকুৱা হৈ গল ড্ৰেছ খিনি অলপমান মানে ভাওনা খিনি যৰ পৰা আনে কিনি অনা নিচিনা হল ড্ৰেছো লগতে লৈ আনে কিন্তু ভাওনা ড্ৰেছবোৰ আজিকালি দুটামান বছৰ অলপ কমিছে কমাৰ কাৰণে এতিয়া কমাৰ কাৰণে ময়ো অলপমান আগৰ নিচিনাকে দিনে ৰাতিয়ে লাগি থাকিবলৈ এৰি মই নাৰ্চাৰী এখন আৰম্ভ কৰিলো আপোনাৰ নাৰ্চাৰীখনতে মই কথা পাতিম নাৰ্চাৰীখনো বাইদেউ দেখুৱাম পুখুৰী আছে মাছ আছে গতিকে আমি নাৰ্চাৰীখনলৈ আগবাঢ়ি যাওঁচোন বাইদেউৰ
নাৰ্চাৰীখন এইখনে বাইদেউ এইটো ডালচেনি হয় ন? ডালচেনি হয়। তাৰপা এইটো হৈছে জ্যেষ্ঠ মধু। এজোপা জ্যেষ্ঠ মধু। বৰ ধুনীয়া গোন্ধাইছে পেটটো। মানি প্লেণ্টটো বাৰু এইটো থেৰেজ বুলি কয় ন? বুলি কয় ময়ূৰপংখী। এয়া বগা চন্দন। তাৰপিছতে বগা চন্দন, এয়া বগা চন্দন। এইবোৰ বগা চন্দন। বগা চন্দন আৰু ৰঙা চন্দনটো সেইটো ৰঙা আছে চন্দন সেইখিনিত আছে, সেয়া ৰঙা চন্দন। ৰঙা চন্দন। এইখিনি হ'ল ডালিম। তাৰ পাছতে এইখিনি গ্ৰাফটিং কৰা আছে। গ্ৰাফটিং এইখিনি নাচপতি। এইখিনি গ্ৰাফটিং আম হয়। এইখিনি লাগি আছিলে। এইটো টাবত যে কৰে খুব তলতে লাগে নেকি বাৰু? লাগিয়ে আছিলে, এতিয়া ইয়াতে লাগিছিলে। ৰুই দিয়াৰ পাছত পুৰা লাগিব। আমি এতিয়া সেইফালে এয়া হ'ল এইজোপা পাইন হয়। এইজোপা পাইন, শ্বিলং পাইন ন? শ্বিলং পাইন নহয়, এইজোপা আফ্ৰিকান পাইন। আমি এতিয়া সেইফালে যাওঁচোন আহক। সেইখিনি হৈছে বগৰী। এইটো বগৰীটো। এইটো তাৰপা সেইটো হৈছে আপোনাৰ হয় ন, এই পুৰা আমলখি বুলি যে পুৰা কয়। আমলখি সেয়া। তাৰপাছত সেইখিনি হ'ল দেৱদাৰু। তাৰপা এয়া হ'ল এইটো কি কয়, এইজোপা কি বুলি কয় পাহৰি গৈছো নামটো। এইখিনি থাইলেণ্ড এৰিকাপাম জোপা। এৰিকাপাম। এইজোপা আমাৰ লোকেল এৰিকাপাম। কোনজোপা? এইজোপা ন? এইজোপা হ'ল অশোক। এইবিলাক বাগানৰ মানে এইখিনি অশোক প্লেন। এইটো অশোক প্লেন ন? এইটো অশোক প্লেনটো কেনেকুৱা ধৰণৰ অশোক মানে? জোপোহা হয় গছজোপা, বহুত ভাল, জলবায়ু ভাল ইয়াৰ। আৰু এইটো কি আছিলে? এইজোপা হৈছে কি কয়, এইটো ফ্ৰুটছ ড্ৰেগন ফ্ৰুট। আৰু এইখিনি গ্ৰাফটিং এইটো আপেল। এইজোপা গ্ৰাফটিং আপেল হয়, ই লাগিবই মানে। তাৰপিছত সেইখিনি চাইনিজ লিচু হয়। আৰু এইটো খুব তলতে লাগে বোলে, নাৰিকলটো ন? নাৰিকলটো তলতে লাগে। সৰুতে লাগিব। তাৰপিছত এইখিনি মই পচাইছো এইবোৰ কি কয়, এইটো কি বুলি কয়, মই নামটো পাহৰিয়ে গৈছো নহয়। তাৰপা গতিকে বাইদেউৰ মানে নাৰ্চাৰীৰ পৰা মানে নিবও পাৰিব, কোনোবাই এইখিনি যদি ইচ্ছা মেগনি কৰে। হয়। আৰু সেই গোটেইখিনি 10,000 মান মেগনি পুলিয়ে দিয়া হৈছে। এইখিনি হ'ল চাচি। এতিয়া আমি বাইদেউৰ পুখুৰীৰ ফালে আগবাঢ়ি যাওঁচোন। আছে বাইদেউৰ নাৰ্চাৰীখন এইখনে বাইদেউ এইটো ডালচেনি হয় ন? ডালচেনি হয়। তাৰপা এইটো হৈছে জ্যেষ্ঠ মধু। এজোপা জ্যেষ্ঠ মধু। বৰ ধুনীয়া গোন্ধাইছে পেটটো। মানি প্লেণ্টটো বাৰু এইটো থেৰেজ বুলি কয় ন? ময়ূৰপংখী। এয়া বগা চন্দন। তাৰপিছতে বগা চন্দন। এয়া বগা চন্দন। এইবোৰ বগা চন্দন। আৰু ৰঙা চন্দনটো সেইটো ৰঙা আছে নেকি চন্দন বাৰু? সেইখিনিত আছে, সেয়া ৰঙা চন্দন। ৰঙা চন্দন। এইখিনি হ'ল ডালিম। তাৰ পাছতে এইখিনি গ্ৰাফটিং কৰা আছে। গ্ৰাফটিং এইখিনি নাচপতি। এইখিনি গ্ৰাফটিং আম হয়। এইখিনি লাগি আছিলে। এইটো টাবত যে কৰে খুব তলতে লাগে নেকি বাৰু? লাগিয়ে আছিলে, এতিয়া ইয়াতে লাগিছিলে। ৰুই দিয়াৰ পাছত পুৰা লাগিব। আমি এতিয়া সেইফালে এয়া হ'ল এইজোপা পাইন হয়। এইজোপা পাইন, শ্বিলং পাইন ন? শ্বিলং পাইন নহয়, এইজোপা আফ্ৰিকান পাইন। আমি এতিয়া সেইফালে যাওঁচোন আহক। সেইখিনি হৈছে বগৰী। এইটো বগৰীটো ন? এইটো তাৰপা সেইটো হৈছে আপোনাৰ হয় ন, এই পুৰা আমলখি বুলি যে পুৰা কয়। আমলখি সেয়া। তাৰপাছত সেইখিনি হ'ল দেৱদাৰু। তাৰপা এয়া হ'ল এইটো কি কয়, এইজোপা কি বুলি কয় পাহৰি গৈছো নামটো। এইখিনি থাইলেণ্ড এৰিকাপাম জোপা। এৰিকাপাম। এইজোপা আমাৰ লোকেল এৰিকাপাম। কোনজোপা? এইজোপা ন? এইজোপা হ'ল অশোক। এইবিলাক বাগানৰ মানে এইখিনি অশোক প্লেন। এইটো অশোক প্লেন ন? এইটো অশোক প্লেনটো কেনেকুৱা ধৰণৰ অশোক মানে? জোপোহা হয় গছজোপা, বহুত ভাল, জলবায়ু ভাল ইয়াৰ। আৰু এইটো কি আছিলে? এইজোপা হৈছে কি কয়, এইটো ফ্ৰুটছ ড্ৰেগন ফ্ৰুট। আৰু এইখিনি গ্ৰাফটিং এইটো আপেল। এইজোপা গ্ৰাফটিং আপেল হয়, ই লাগিবই মানে। তাৰপিছত সেইখিনি চাইনিজ লিচু হয়। আৰু এইটো খুব তলতে লাগে বোলে, নাৰিকলটো ন? নাৰিকলটো তলতে লাগে। সৰুতে লাগিব। তাৰপিছত এইখিনি মই পচাইছো এইবোৰ কি কয়, এইটো কি বুলি কয়, মই নামটো পাহৰিয়ে গৈছো নহয়। তাৰপা
গতিকে বাইদেউৰ মানে নাৰ্চাৰীৰ পৰা মানে নিবও পাৰিব কোনোবাই যদি ইচ্ছা কৰে। আৰু সেই গোটেইখিনি 10,000 মান মেগনি পুলি এয়া দিয়া হৈছে। এইখিনি হল চাচি। তাকে এতিয়া আমি বাইদেউৰ পুখুৰীৰ ফালে আগবাঢ়ি যাওঁচোন। এয়া হৈছে বাইদেউৰ মানে ফিচাৰী। এই মাছবোৰ দেখিছে কিমান ধুনীয়াকে মানে খেলি আছে। বাইদেউ মানে দানা দি দিছে মাছবোৰ ওলাবৰ কাৰণে। বাইদেউ আপোনাৰ মানে মাছ পোহাৰ মানে আপোনাৰ হেৰিটো কেনেকে আহিলে মনলৈ মানে? মাছ পোহাৰ মানে মাছখিনি খাবৰ কাৰণে মেলি থওঁ, মেলি পেলাই দানা পানী দিওঁ, পুখুৰীটো চাফ চিকুণকে ৰাখো। ইমান সুন্দৰকৈ ৰাখিছে ন চাৰিওফালে গছ। মাছখিনি বেমাৰ আজাৰ হবলৈও নিদিওঁ মানে সময়ত ধৰক পানীটো যেতিয়া ঘোলা হৈ যায় তেতিয়া মই নাইট্ৰজেন টেবলেট মাৰো, চূণ দিওঁ, পটাচ দি চাইড বিলাক চফা কৰি মাছখিনি তেনেকে পুহিছো। কিন্তু মাছখিনি ডাঙৰ হৈছে মোৰ এবছৰত ৰূপচন্দা মাছ 5 পোৱা 1.5 কেজি ইমানলৈকে হৈছে। কিন্তু 2 বছৰীয়া মাছ যিখিনি আছে সেইখিনি 3.5 কেজি 4 কেজি আপুনি এনে এনেকুৱা চাইজ হৈছে। ব্যৱসায়িক হিচাপে আপুনি মানে মাছ বিকিছেনে? মাছ বিকাতকে মই খাবলে লাগে ঘৰত ন? খাবলৈকে লাগে আৰু কোনোবা ওচৰৰ ইটো সিটোক দিবলৈ ভাল পাওঁ মই। আৰু আপোনাৰ ধৰি লওক ফেমিলিটো ধৰি লওক 3জন পুত্ৰৰ সৈতে আপোনাৰ 3 গৰাকী বোৱাৰী আছে আৰু নাতিও আছে নহয়। ঘৰখনতো খাবলৈ লাগে যথেষ্ট ঘৰখনত ন? খাবলৈ বহুত লাগে। আলহী এজন আহিলে ধৰক এনে যিটো পইচা খৰচ হয় মোৰ খৰচ নহয়। ধৰক মই পুখুৰী মাছ এটা ধৰি নিলে মোৰ চলি যায়। সেইটো কাৰণে মাছ কেইটা পুহি থৈছো। লগতে মই যি হওক আৰু মাছ কেইটাৰ লগতে গাহৰিও 2টা পুহি থওঁ। গাহৰি পুহিছিলে মই এটা কথা গাহৰি 2টা পুহি থওঁ। তাকে হাঁহ পুহিছো কিন্তু হাঁহৰ মানে এগৰাকী মানে ভাল উদ্যোগী মহিলা বাইদেউ মানে কৈছো ন সৰুৰ পৰা দেখি আছো বাইদেউ কোনোদিন মানে থমকি ৰোৱা নাই ন, সদায় আপুনি মানে কাম কৰি গৈয়ে আছে। আৰু কিমান দিন কৰিব পাৰিম নে এতিয়া নাই হেৰি আপোনাৰ স্বাস্থ্য 59 বছৰ বয়স হ'ল আৰু এবছৰ নহয় 60 পাৰিব বছৰ কিয় হ'ব। নোৱাৰিব। আপোনাৰ কিন্তু মনৰ উদ্যমটো আছে বিশেষকৈ। আপুনি কোনোদিন সদায় কৰ্মকে আপুনি চাগে বিশ্বাস কৰে ন? মই কৰ্মই কৰি ভাল পাওঁ। মই এনেই সময় বিলাকক ভাল কৰিলি এতিয়া সময় বিলাকক অপব্যয় কৰিবলৈ মই বেয়া পাওঁ। তাকে হেৰি আপোনাৰ ভাল লাগিলে বাইদেউ আপোনাৰ গোটেই মানে নাৰ্চাৰী চালো, পুখুৰী চালো, মোৰ 2টা আছে আৰু এটা আছে সিফালেও এটা আছে ন? এইফালেও এটা আছে। সেইটো মাছ আছিলে। ভাল লাগিলে বাইদেউ আপুনি যে আৰু ঘৰতো বহুমূলীয়া সময়খিনি দিলে। বহুত ধন্যবাদ থাকিলে হ'ব আপোনালৈ দেই। হ'ব তোমালৈও ধন্যবাদ থাকিলে। নমস্কাৰ। উঠিলে নেকি চাগে। এইটোতো মাছেটো বৰশীটো নিলে চা তই। এইটো ইমান ডাঙৰ বৰশী?